আজি তোমালোকক কেইটামান সাধাৰণ প্ৰশ্ন সুধিম দেই মই সোধক ছাৰ আমি একদম টপৌ উত্তৰ দিম টপৌ হয় ছাৰ সোধক আপুনি আৰম্ভ কৰি দিয়ক আৰু পিছে পলম নকৰি আৰম্ভ কৰি দিওঁ আৰু প্ৰথমে কাক সোধো প্ৰথমে কেৰপাই কোৱাচোন কি গৰুৱে গাখীৰ দিয়ে জানো ছাৰ একদম সহজ প্ৰশ্ন জানা যদি কোৱা ছাৰ জাৰ্চি গৰুৱে দিয়ে কি কলি ফুলকিয়ে ক'লো নেকি আমাৰ দেখোন মায়ে টংকে তাপে জাৰ্চি গৰু গাখীৰ আনি নাই জাৰ্চি গৰুৱে হ'ব হয় ছাৰ জাৰ্চি গৰুৱে গাখীৰ দিয়ে জাৰ্চি গৰুৱে গাখীৰ দিয়ে খালি খোৱা নাই ছাৰ খামহে খাবি হয় ছাৰ মায়ে চুঙাত ভৰাই থৈছি দৈ কৰি খাম দৈ কৰি খাবি এইবিলাক উত্তৰ দিছা তই ছাৰ মোৰ উত্তৰটো ভুল হ'ল নেকি নাই তোৰ শুদ্ধ হৈছি পাছছোনে ছাৰ মই পুৰা বাচ্চা তই জাৰ্চি গৰুৱে গাখীৰ দিয়ে কি কৰিম এতিয়া মই নাজানো নহয় কি বাই কৰি ৰাখিম দেই তই জানা নেকি নাজানো আমাৰ ঘৰত গৰুৱে নাই এই দিছে আজিকালি খাবলৈ পোৱা আৰু ছাৰ সেই চুমি আমাৰ দেখো হৰেণাটৰ ৰঙা গৰুটো গাখীৰ দিয়ে আমাৰ মায়ে আনে দেখো পিছে ৰঙা গৰু গাখীৰ দিয়ে নেকি ৰঙা গৰু গাখীৰ দিয়ে কিজানি মই সুধিলে ৰঙা গৰু বুলিয়ে ক'ম এই ৰকান্ত তুমি জানা নেকি মানে এই পোৱালি থকা গৰু দেই নেকি পোৱালি থকা গৰু সেইটোৱেতো সুধি আছো পোৱালি জগোৱা গৰুক কি বুলি কয় ছাৰ পোৱালি জগা গৰুক ছাৰ পোৱালি জগা গৰুক পোৱালি মাক বুলি কয় তই আৰু মহাপণ্ডিত তহঁতে এইবোৰহে শিকিছা টপৌ উত্তৰ দিয়ে বোলে আকৌ সিহঁতে মই কোৱা নাই ছাৰ কেৰপাহে কৈছি এই ৰকান্ত তই সুধবাই দিয়া নাছিলি এতিয়া তহঁতে তৰ্ক পিছত কৰিবি এই চুমি তুমি জানা নেকি ইছ কি বুলি কওঁ এতিয়া মোকে সুধিলে ঐ ৰঙা গৰু বুলিয়ে কওঁ নেকি কওঁ দে ৰঙা গৰু বুলিয়ে কওঁ হ'বও পাৰে ৰঙা গৰু চুমি, কি ভাবিছা নাই ছাৰ এই ছাৰ ৰঙা গৰুই দিয়ে ছাৰ কি কবি ৰঙা গৰু তহঁত মহাপণ্ডিত হৈ আছা সেই চুমি তোৰ ভুল হ'ল নেকি সিহঁতৰ ৰঙা গৰুটো নেথাকি জানি ক'লা গৰুটো দিব পাৰি মোক সুধিলে মই ক'লা গৰু বুলি ক'ম ক'লা গৰুটো হ'ব পাৰি সিহঁতৰ ঘৰত মই এটা ক'লা গৰু দেখিছো সুধিলে ক'লা গৰু বুলি কবি পিছে বগীয়ে পাৰিবি না ছাৰ আমাৰ ঘৰত এনে গৰু নাই কিন্তু আমাৰ হৰেণাটৰ তাপে গাখীৰ আনে সিহঁতৰ ক'লা গৰুটো দিয়ে নেকি ছাৰ মই ক'ত মৰো এইবাৰ পালা ক'লা গৰুৱে গাখীৰ দিয়ে ঐ তোমালোকক মই সেইবোৰ সোধা নাই ক'লা বগা ৰঙা তোমালোকক সুধিছো গাখীৰ দিয়া গৰুক কি গৰু বুলি কোৱা হয় যেনে হাল বোৱা গৰুক হালোৱা বুলি কোৱা হয় ঠিক তেনেদৰে গাখীৰ দিয়া গৰুক কি বুলি কোৱা হয় সেইটো সুধিছো ছাৰ আমিতো নাজানো কাৰণ আমাৰ ঘৰত গৰুৱে নাই হয় ছাৰ আমাৰ ঘৰতো নাই গতিকে আমি উত্তৰটো দিব পৰা নাই এইটো এটা কথা কাৰণ আজিকালি গৰু পোহা বহুতে বাদেই দিছে আগৰ দিনত গাঁৱৰ মানুহৰ ঘৰত সকলো ঘৰতে গৰু আছিল আজিকালিতো বহুতৰ ঘৰত গৰু নাইয়ে গাঁওখনৰ ভিতৰত দুই এঘৰত তাতে আছে সেইকাৰণে তোমালোকে এইবোৰ কথা নাজানা এইবোৰ কথাটো আমি আগতে ঘৰতে জানিছিলো যি নহওক বাৰু গাখীৰ দিয়া গৰুক গাই গৰু বুলি কোৱা হয় বুজিলা বুজিলো ছাৰ গাই গৰু ইহঁতে বাৰু ক'লা বগা বুলি কৈছে আৰু কেইবছৰমান পিছত ক'লা বগাটো বাদেই দিয়ক কোনোবা দোকানীৰ নাম নকলে ৰক্ষা বোলে অমুক দোকানীয়ে গাখীৰ দিয়ে নহয়বা কোনোবা ডাঙৰ কোম্পানীৰ নাম কৈ দিব এয়ে হ'ব আৰু যিহে দিনকাল কৰিছে মানুহে গৰু ছাগলী পুহিবলৈ বাদ দিছে